মিঠা আছে নে এইখন হাই সেকেন্ডারিতে আমাৰ জুবিন দাই পঢ়িছিল আৰু এইখন হৈছে শংকৰদেৱ বিদ্যা নিকেতন আৰু এইখনতে পঢ়ে আমাৰ তেলচুৰাই আমি আহিছিলো তামুলপুৰ বজাৰত মানে এনে ফুৰিব আহিছিলো মোৰ লগত আহিছিল মাইকেল দা আৰু এনেকে আহি থাকোতে হঠাৎ আমি লগ পালো আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ তেলচুৰা এয়া নমস্কাৰ তো লগ পালো হঠাতে এইফালে দি যাই আছিলে মাতিলো বেচাৰা আহি বহিলে দে আমাৰ কাষত এটা বস্তু ভাল লাগে কৰণৰ মানে কি লৰাটো বহুত সহজ সৰল মানে তেওঁৰ মানে এটিটিউডটো আহা নাই গম নাপাওঁ চাগে আৰু হয়তো অলপমান বয়স হলে আহি যায় নেকি আহিব নেকি ভৱিষ্যতে নাই ন বাকী এইবাৰ কিমান ক্লাছত নো বৰ্তমান ইবাৰ 9 বৰ্তমান লাইন মাৰা আৰম্ভ হৈ গৈছি বিহুতো এইবাৰ চালো ইনষ্টাগ্ৰামত পুৰা আপিৰ লগত ভিডিঅ' দিছে কিবা আছে নেকি আপিটোৰ লগত ফটোশ্বুটৰ কাৰণে তো এতিয়া আমি খাম তৰভুজ ন তৰভুজ খাম বেলেগ দিবৰ কাৰণে আমাৰ কৰণক একো নাই এইটো এতিয়া আমি তৰভুজ এটা কিনি ললো দাদাহঁতে মানে ইয়াতে তৰভুজ বিক্ৰী কৰি আছে 20 টকাকে বোলে কিলো তো এতিয়া আমি কৰণক তৰভুজে খুৱাম আৰু বেলেগতো আৰু দিবা নৰুৱে হয় না আমাৰো সিমান এটা মানে টকা পইচা নাই গৰীব মানুহ যি পাইছো হয় না যি মিলেছি সেইখিনি দিছো আৰু কাটি দিবা কাটি দি কষ্ট পাব পাৰে না সৰু চলি মিঠা আছে না মিঠা আছে না কাকা আমি খালো এটা খালো আমি মানে কি জানা বন্ধু কৰণৰ ঘৰ তামুলপুৰত আমাৰো ঘৰ তামুলপুৰত হলে মানে কি জানা আমি এটা মানে ঘূৰি দেখিলেও আমাক কোনো মাতান্তা নাই তেলচুৰক বাৰু বেছি চিনি পাই দেচোন তেওঁ যিহেতুকে বেছি জনপ্ৰিয় কিন্তু তথাপিও নিজৰ জেগাত মানে সেই নাই আৰু মানে অনুৰাগী এনেকে নাই আপোনালোকে চাব পাৰে এটা বিন্দাছ বহি আছে কিন্তু কোনো এটা মানুহ মাত দিয়া মানুহ নাই চাওক কিমান মানুহ আছে যদি আজি যদি তেলচুৰা যদি নলবাৰীত যায় বা ৰঙিয়াত যায় গুৱাহাটীত যায় কেনেকুৱা হয় নহয় এনে চিটুৱেশ্যনটো বা ৰঙিয়া নলবাৰীত দেখে ভাবি যাও তো নিজৰ জেগাত বোলে ভিক্ষা নাপায় কথাটো সঁচা মানে কৰণৰ ভেলুটো বাহিৰতে আমাৰ ইয়াতে মানে সিমান এটা নাই কিন্তু যোনে মৰম কৰে বাৰু সেইটো নকৰা মানে কি জানা না ঘৰৰে চলি আৰু হয় না নহয় কিনো আমিতো সদায় লগ পাই থাকো হঠাৎ এনেকে গেল মাত দিলো বহিলো অলপ কথা পাতিলো আৰু এইকেইটা হৈছে তেলচুৰাৰ লগ কেনে নচল তুই ভাল না হা অভদ্ৰ লাইন মাৰাত বোলে এক্সপাৰ্ট বোলে হা কি কৰণ কেঁচৰা মিছা ভাবলে সি ৰ'দে ঘূৰি আছে না এতিয়া মই একো নিবা গুচি 160 টকাৰ মই এটা 1 কিলোমিটাৰ তোৰ লগত খোজ কাঢ়ি গৈছো তাৰ ভাড়াটো নিদিলো লেভেল দে নেকি মানে কেতিয়াবা বহুত লেভেল দে নেকি মানে কি মই ফেমাছ আৰু এনেকুৱা দে নে মানে কিন্তু তোনা খাতিন নকৰা আৰু ন বেটাৰীত ভাড়া তাৰ পৰা 10 টকাই মই 20 টকা এটা কিয় মাৰিম মানে গাড়ীত কি জানা না লগত চলিৰ মাজত এই চেলিব্ৰিটি হওক MLA হওক মন্ত্ৰী হওক কোনো মানে ভেলু নাই লগত চলি আম্মা বেহেনেক কৰি দিয়ে এইটো সঁচা কথা হয়নে বন্ধু আমাৰো এনেকুৱা আমাৰ লগত যিবিলাক পঢ়া ক্লাছমেট আছে বাপৰে বাপ আম্মা বেহেনেক কৰি দিয়ে এইবিলাক কৈও লাভো নাই বেয়া পায়ো লাভ নাই অলপ যিহেতুকে তাৰ লগত পঢ়া অলপ ধেমালি কৰে আৰু গাইজ বহুত টাইম ৰখাৰ পিছত অনুৰাগী দুটা আহি পালাক দে বাপ চাওকচোন ইমান মানুহ আছে তাৰে মাজত হঠাৎ আছি কিমান টাইম ৰখাৰ পিছত দে ফটো মাৰা ঘৰ ক'ত তোমালোকৰ গুৱাহাটী দেখিছা গাইজ মই কৈছো না মই আগতে কৈছো কি কৰণৰ মানে কি গুৱাহাটী নলবাৰী সিফালেহে মানে বহুতে বেছি মানে মৰম কৰে গুৱাহাটীৰ তেলচুৰা আনি চাইছো পেটটো কি আছে তাৰ খাবাই লাগব ভাই পইচা দি কিনছো নহলে পেটত হানিছে আমাক কি কমেছি তোৰ পেটত আমাৰ তাতে মানে এটা এনেকুৱা মানুহ আছিল আৰু ডিপ্ৰিয়াই সি তাৰ মানে হুলাবাৰী চাচি আছিল চাচি থাকোঁতে এটা মানুহ আছিল ডিপ্ৰিয়াই তাক কৈছে কি হেৰি দাদা ভাত খাই যাব লাগব
সিটো কৈছে নাই 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 নাখাব বেয়া নাপাব বেয়া নাপাব খাবাই লাগব কৈছে চাও তোৰ পেটটোত কি আছে হুলাবাৰীটো লৈ পেলাই বোলে খেদা মাছিও কৈছে দাদা ভাত খাম সেনে আৰু যে কথাটো আমাৰ চুৰি আছে পেট হানি দিম খাবাই লাগব লৈ নাই এই তাৰ পৰা আনিছো কাকা কিবা কবা তৰমুজ খাইছো এদিন কৰণক লগ পাই ভাল লাগিল পেট ফুলি গৈছে পেট ফুলি গৈছে দুটা খালো বেছিখিনি ময়ে খাইছো বাকী কি কবা আৰু যাবা আৰু নাকি যাবা এতিয়া নাকি কিবা খাবা না আৰু স্কুলত মানে এটা শংকৰদেৱ বেজা নাপা আৰু ধেমালি কৰিলো বহুত কিবা খাবা আৰু কিবা খা যদি কৈ দিয়ক হা কিবা কবা নেকি আৰু ৰাইজক তো মানে কি পানীলাও চেনেলটোৰ যোনটো মালিক আছিল সেই মালিকটো মানে বহুত দিনৰ পৰা নিৰুদ্দেশ হৈছিল হৰিছিল কিন্তু এতিয়া কাম বেক কৰিছে আপোনালোকে আৰু মৰম দিব আগৰ দৰে ঠিক আছে বঢ়িয়া মই কাটা কুটা কৰি দিম যিখিনি দিব লাগে সেইখিনি দিম দিব নালাগে সেইখিনি উলিয়াই দিম টেনশ্যন কৰিব নালাগে তুমি ভাবছা মানে গোটাই ঢালি দিম নেকি এইটো নহয় কথা নহয় দিয়াতে ন যাব দে নহয় কিবা কামত থাকিব পাৰে না আমি এতিয়া ৰাখি থৈ দিয়াৰ নিচিনা হৈছে বেচেৰা থৈ আহো তাকে আজি শুক্ৰবাৰ আৰু শুক্ৰবাৰে ইয়াতে তামোলপুৰৰ বজাৰ হয় তোমালোকে দেখা পাই আছে এইটো একদম ব্যস্ত ৰাজপথ তো তেলচুৰা আৰু এনেকৈ আমি এতিয়া যাই আছোঁ জুবিন দাই যিখন হাই ছেকেণ্ডাৰীত পঢ়িছিল এইখন হৈছে তামোলপুৰ হাই ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এইখন হাই ছেকেণ্ডাৰীতে আমাৰ জুবিন দাই পঢ়িছিল আৰু এইখন হৈছে শংকৰদেৱ বিদ্যা নিকেতন আৰু এইখনতে পঢ়ে আমাৰ তেলচুৰাই বাপৰে বাপ পোষ্টাৰো আছে নেকি মানে এটা পোষ্টাৰ আছিল তোমাৰ আচ্ছা তো এইখনে হৈছে শংকৰদেৱ বিদ্যা নিকেতন এইখনতে মানে আমাৰ তেলচুৰাই পঢ়ে তো মানে আচৰিত ন এইখনত জুবিন দাই পঢ়িছিল হয় না এখনতে পঢ়িছিল আৰু এখনত তেলচুৰা মানে কি ফেমাছ মানুহগিলা মানে তামোলপুৰৰ পৰাই উঠি যাওঁ মানে কি জুবিন দা পাৰমানেণ্ট ইয়াৰে নহয় দেচোন যিহেতুকে জুবিন দা দেউতাকে চাকৰি সূত্ৰে তামোলপুৰত তুমিও নহয় ন অৰিজিনেল ইয়াৰে ক'ত আছিল তোমাৰ অৰিজিনেল ঘৰটো গড়েশ্বৰত ঠিকে আছে তো যি নহওক তো এতিয়া তোমাক ইয়াতে এৰি দিয়া আৰু নাকি বাকী যাব পাৰিবা ঠিক আছে দিয়া তো এয়া আছিল আজিৰ এইখিনি ভিডিঅ'টো তো আজিৰ ভিডিঅ'টো আৰু বাই বাই কৰি দিয়া আৰু নাকি বাই বাই